প্ৰেংক যোৱাটো প্ৰেংক ভিডিঅ'ত আপোনালোকে বহুত বেছি মৰম দিলে ভবা নাছিলোঁ ইমানখিনি দৰ্শকে চাব মোৰ কাৰণে এতিয়ালৈকে ইমানখিনি দৰ্শকে বহুত কাৰণ চেনেলটো আগবঢ়াইছোঁহে কাৰণ যোৱা ভিডিঅ'ত মই প্ৰেংক কৰিছিলোঁ প্ৰাণদীপ দালে জুইদা আৰু আজি আকৌ এটা প্ৰেংক ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে আজি প্ৰেংক কৰিম এজন বৈদ্য প্ৰেংক ষ্টাৰৰ লগত মমতা বিয়া খাই ফুৰিছে ধৰিব পাৰিছে চাগে অলপ মানে ডিমোৰ ভাল পিজি চেনেলটো চাইছে আপোনালোকে নিশ্চয় পৰমাদা নমতা বিহু নীল আকাশৰ বিয়া খাইছে চবৰে বিয়া খাইছে তেখেতে কিন্তু তেখেতক মই এটা কাৰণে ভাল লাগে ৰিয়েল প্ৰেংক ষ্টাৰ হয় তেখেত মানে কোনো স্ক্ৰিপ্ট নাই চব আনস্ক্ৰিপ্ট হয় ধৰিবই পাৰে ন স্ক্ৰিপ্ট নাই বুলি চব আনস্ক্ৰিপ্ট হয় আৰু তেখেতৰ লগত আজিও সেই ভাইটিয়ে কথা পাতি থাকে তেখেতৰ ভাইটিৰ পৰা নাম্বাৰটো লৈছোঁ মোৰ মোবাইলত তাৰপিছত নাম্বাৰটো লৈ তেখেতক ফোন কৰিম যদি তেখেত বিজি নাই তেতিয়া ফোনটো ৰিচিভ কৰিব নিশ্চয় আৰু মৰম দি যাব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰক আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰে আমাক বহুত উৎসাহিত কৰে চাই থাকক ভিডিঅ'টো তেনেহ'লে আমি প্ৰেংকটো ষ্টাৰ্ট কৰোঁ ফোন কৰি চাওঁ ভগৱান যদি কয় ফোনটো ৰিচিভ কৰিব তেখেতে ভইচটো ধৰি থাক কৃষ্ণ तुमने एक शेर को फोन किया है हेलो হেল্ল' পৰমাদা হয়নে বাৰু আচ্ছা ভাল বিজি চেনেলটো আপোনাৰ ন মই আচ্ছা যোৰহাটৰ পৰা কৈছিলোঁ দা কওকচোন এটা বিশেষ কথা এটাৰ বাবে ফোন কৰিছিলোঁ হেল্ল' কওকচোন অকণ ফ্ৰী আছে নেকি বাৰু 5 মিনিট সময় দিলেও হ'ব কোৱা নাই কোৱা ক'লে হ'ব বহুত সৰু হয় আপোনাতকৈ কোৱা মানে একচুৱেলি আমি উঠি অহা দুজনে মানে মিলি পেলাই যোৰহাটত এটা ফেক্টৰী ষ্টাৰ্ট কৰিছিলোঁ তাৰপিছত আপোনাৰো ভিডিঅ' ডেইলি চাওঁ মানে একদম বিগ ফেন আপোনাৰ তাকে আপোনাক মানে ইনগ্ৰেশ্যনটো কৰিবলৈ নিমন্ত্ৰণ দিম বুলি ভাবিছিলোঁ কেতিয়ামানকে আছে আমাৰ 28 তাৰিখে আছে জানুৱাৰী 28 তাৰিখে হয় পাৰিব নেকি হেৰি কিহৰ ফেক্টৰী আছিলে নো আমাৰ এইটো ক'বলৈ গ'লে জাঙিয়া ফেক্টৰী জাঙিয়া ফেক্টৰী ন হয় ঠিকে মজা মানে পাৰি যাব পাৰি মানে যোৰহাটত ধৰি লওক কিছুমান জেগাত জাঙিয়া নাপায় মানে মানুহে লাজ কৰে এই বিজনেছটো কৰিবলৈ আমি দুজনে মিলি পেলাই বিজনেছটো ষ্টাৰ্ট কৰিছিলোঁ মানে নামটো কি দিছা এইটো মানে ফেক্টৰীটোৰ নাম PS কনষ্ট্ৰাকশ্যন ভাল নাম এটা নামটো ভাল লগা নাই না অলৰেডি ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল মানে হৈ গ'ল নেকি হয় নামটো বেলেগ কৰা ভাল আছিলে মানে আৰু দুজন আহিব আপোনাৰ বিকাশ দা যে বিকাশ দা আহিব আৰু SBN ব্লগছো আহিব SBN ভাই কৈছিলে এতিয়া আহিম বুলি কৈছিলে মোক আপোনাক কৈছিলে কৈছিলে হয় তাকে পাৰিব ন পাৰিম আৰু এজনে আপোনাক কথা পাতিম বুলি কৈছিলে পাতো না হেল্ল' পৰমাদা তাকে মোৰ লগৰজনে কৈছে আপোনাৰ ফেক্টৰী এটা ষ্টাৰ্ট কৰিছে দুজনে মিলি পেলাই তাকে আপোনাৰ কিবা দান বৰঙণি কিবা দিব লাগিব নেকি সেইটো ভাবিছিলোঁ বাৰু আমি কথাটো ভাবি আছিলোঁ ন এইটো কিন্তু আপুনি যদি কিবা লাগে বুলি কয় মানে যদি আপুনি 100 টকা দিম ন 100 আমি 100 টকা এটা বৰঙণি দিলোঁহেঁতেন দাদা নাই মই মানে জাঙিয়া অলপ সৰহকে দি দিলে হৈ যাব মোক যদি বেছি দিম বুলি ভাবিছে মানে কি হয় তোমালোকে জাঙিয়াটো অলপ ভাল জাঙিয়া বনাবা খালি মোৰ মানে লগৰ কেইজনমান আছে তেওঁলোকৰ মানে জাঙিয়া কি হয় কেতিয়াবা ক'ৰবাত মাৰ্বল চাৰ্বল খেলিব গ'লে মানে ফাটি যায় মানে আমাৰ এনেকুৱা ধৰণৰ মানে ধৰি লওক আমাৰ যিখিনি আমাৰ থলুৱা মানে ঢকুৱাৰ পৰা আমাৰ তৈয়াৰ কৰিম সেইকাৰণে মানে সেনেকুৱা কিছুমান ইউনিক চিষ্টেম কৰিছোঁ মানে কিছুমান বস্তা পেলনীয়া যিখিনি বস্তু আৰু তেতিয়া মানে মানুহৰ সুবিধা হ'ব কিছুমান ধৰি লওক দুখীয়া ল'ৰাও থাকে ন তেখেতলোককো আমি দিব পাৰিম কম পইচাতে দামটো এনে কিমানকে ধৰিছে এটা জাঙিয়াত আপোনাৰ 15 টকা 20 টকামানকে পৰিব মজা ঠিক আছে আপুনি পাৰিব ন মানে কি হয় তোমালোকে পাৰিলে প্ৰাইচটো অলপ কমাই দিবা কিছুমানে মানে এতিয়া অসমৰ এনেকুৱা কিছুমান ল'ৰা আছে যিবোৰে জাঙিয়া নিপিন্ধাই ঘূৰি ফুৰিছে মানে সিহঁতো কিনিব পাৰিব তোমালোকৰ পৰা অলপ কমাই দিলে ভাল হৈছিলে মানে বুজিছোঁ তেতিয়া মই ক'ব পাৰিম মানে ধৰি লোৱা মই তাত গ'লেতো ভিডিঅ'টো বনামেই ন ভিডিঅ'টো বনাব লাগিব সেইকাৰণেতো মাতিছোঁ দিছে জাঙিয়া যিসকল জাঙিয়া পিন্ধা নাই আপোনালোকে পিন্ধিব পাৰিব এনেকৈ ক'ব পাৰিম তেতিয়া মই হয় আমাৰ যোৰহাট আপোনাৰ বৰুৱা চাৰিআলিতে আছে
ঠিকে আছে মজা আপুনি বাকী আপোনাৰ অহা যোৱা খৰচ কিবা নালাগে নালাগে ন তোমালোকে যেনেকে ধৰা জাঙ্গিয়া ফেক্টৰী খুলিছা ন মই তেনেকে মানে কি হয় চাইকেল লৈ যাম মানে গোটেই টেনচন ল'বলৈ একো নাই মই খৰচ একো নহয় মানে মোৰ চাইকেল লৈ যাম বুজিছো আপোনাক সেই দুটা ক্ৰছ আৰু দুটা ফুল জাঙ্গিয়া দিলে হ'ব আপোনাৰ দুটা ক্ৰছ দুটা ফুল ঠিক আছে ওকে মজা মইতো এটা ল'ম বুলি ভাবিছিলো দুইটাৰে না আমি লাগিলে বেছিকে দিম দাদা ঠিকে বুজিছো ঠিক আছে তেনেহ'লে পাৰিব ন পাৰিম আমি এগ্ৰিমেণ্টটো কৰি দিওঁ ইয়াত কৰি দিয়ক মানে ডাইৰেক্ট কোডৰ পৰা খালি এগ্ৰিমেণ্ট মোৰ চহীটো খালি মই মানে তোমাৰ ভালকে পঢ়া শুনা নহয় টিপ চহী মাৰিব লাগিব মই মানে টিপ চহী মাৰিব তোমালোকে সেইটো চব ক্লিয়াৰ কৰি থৈ দিয়া মই গৈ টিপ চহীটো মাৰি দিম মানে তোমালোকৰ পেড আছে নহয় ষ্টাম্প পেড আছে নহয় আছে এইবোৰ চব আছে টিপ চহী মাৰিম খালি মই টিপ চহীহে মাৰিব নি বাকী আপোনাৰ ভিডিঅ'বোৰ চাই থাকোঁ ভাল লাগে থেংক ইউ আৰু কিছুমান ধৰি লওক কিছুমান এতিয়া মোৰ সেইদিনাখন মোৰ গাৰ্লফ্ৰেণ্ডজনীক আপুনি প্ৰেংক কৰি দিলে মই বহুত বেয়া পালোঁ মই মানে কি বেয়া নাপাব সেইটো কাৰণে মানে তাই সেইদিনাখন মোৰ লগত কান্দিছে ন মোৰ ওচৰত মই বোলো একো নাই বোলো পৰমাদাৰ নাম্বাৰটো বোলো মই কালেক্ট কৰিবলৈ ক'ম বাৰু মানে চোৱা এতিয়া কথাটো চোৱা মই মানে চবকে নিজৰ বুলি ভাবো মানে দেই তোমাৰ ভণ্টি মানে মোৰ ভণ্টি তোমাৰ মা মোৰ মা আৰু তোমাৰ গাৰ্লফ্ৰেণ্ড মোৰ গাৰ্লফ্ৰেণ্ড মানে নিজৰ বুলি ভাবো যে সেইটো কাৰণে কেতিয়াবা মিষ্টেক হৈ যায় বাই মিষ্টেক কেতিয়াবা নহয় সেইটো ভুল ধাৰণা আপোনাক ইমান মই ৰেচপেক্ট কৰোঁ আপুনি মোৰ গাৰ্লফ্ৰেণ্ডজনীক এনেকৈ ক'ব নালাগিছিলে একচুৱেলি হেল্ল' আপুনি মোৰ গাৰ্লফ্ৰেণ্ডজনীক এনেকৈ ক'ব নালাগিছিলে সেইটো এটা মোৰ আক্ষেপ আছে আপোনাৰ ওপৰত গাৰ্লফ্ৰেণ্ডক কৈ দিবা মোৰ ফালৰ পৰা চৰি কৈ দিবা যদি বেয়া পাইছে থেংক ইউ বাকী ক'ত আছে আপুনি এতিয়া মই এতিয়া অকণ এফালে আছো আচ্ছা তেনেহ'লে জাঙ্গিয়া ফেক্টৰীটোলৈ আপোনাক নিমন্ত্ৰণ থাকিলে আপুনি আহিব ডেটটো কিমান আছিলে কৈছিলা 28 তাৰিখ ন ঠিক আছে ওকে ঠিক আছে আপুনি চাইকেল লৈ আহিব মই চাইকেল লৈ যাম ঠিক আছে ধন্যবাদ ৱেলকাম মা কসম উল্টা প্ৰেংক কৰি দিলে বে সি একচুৱেলি গম পাই গ'ল আমি যে প্ৰেংক কৰিছোঁ কিন্তু কোনে প্ৰেংক কৰিছে সেইটো নাজানে আকৌ উল্টা প্ৰেংক কৰিছে তাক আকৌ কওঁ কৰিম নেকি এইবাৰ কৈ দিম ক'ব লাগিব এইবাৰ হেৰি বুলি কওঁ নাই কৈ দিওঁ ভিডিঅ'টো বেছি দীঘল নকওঁ तुमने एक शेर को फोन किया है तो सब्र रख शेर अपने हिसाब से फोन उठाएगा जब मूड होगा तब जवाब देगा वरना फोन काट देगा क्योंकि मोबाइल तो हम सिर्फ शौक के लिए रखते हैं वरना हमसे बात करने के लिए तो हमारे रूबरू आना पड़ता है अब तो तुम हमें जान ही गए होगे আপুনি কল কৰি থকা ফোনটো ধৰা নাই গম পাইছে ফটো আমি কৰি আছো বুলি আকৌ কৰিম तुमने एक शेर को फोन किया है तो सब्र रख হেল্ল' হেল্ল' পৰমাদা এইটো আমি নাজানো আমি সৰুকে প্ৰেংক এটা কৰিছিলোঁ গম পাইছো মই ভালে ঠিকে পৰমাদা মই বোকাহাটৰ চিন্ময় মজা মই তাকে মই গম পাইছো অলপ চলপকে আমি প্ৰেংক কৰা বোৰৰ লগত প্ৰেংক কৰিব বিচাৰিছিলো বোলে আৰু চেনেলটো পৰা কিবা এটা কৈ দিয়ক গ্ৰ' হ'ব লাগে যাতে ৰাইজে চাই নাম কি আছিলে প্ৰিয়াংকুছ এণ্টাৰটেইনমেণ্ট আপোনালোকে যিসকলে চাই আছে প্ৰেংকুছ ছাবস্ক্ৰাইব কৰিব বহুত ধুনীয়াকে মোক প্ৰেংক চেষ্টা কৰিছিলে খালি মই অলপ গম পাইছিলো বাৰু নাই আপুনি যিহেতু আপুনি প্ৰেংক ষ্টাৰ মানে আপুনি গম পাবই আৰু দিয়কচোন সেইকাৰণে মই অকণ ডাইলগ বহাই দিলো নিজে কৈ দিলো যে উল্টা প্ৰেংকটো হৈ গ'ল বনাব লাগে তাকে বাৰু আপুনি থেংক ইউ আপোনালোকে ছাপোৰ্ট কৰিব আপোনালোকক অলপ ছাবস্ক্ৰাইব কৰি দিব সহায় কৰিব লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু মই শ্বেয়াৰ কৰি দিম বাৰু তোমালোকে চিন্তা নকৰিবা থেংক ইউ পৰমাদা ঠিক আছে লগ পাম দিয়ক ঠিক আছে দিয়ক তেখেতে গম পাইছিলে মানে ই কথা পাতি থাকে কেতিয়াবা তাৰপিছত কিন্তু ভবা নাছিলে আমি বুলি ভবা নাছিলে একচুৱেলি এতিয়া ক'লেই প্ৰথমতে গম পোৱা নাছিলে বোলে কিন্তু গম পাই গ'লে গম পাব দিয়কচোন এইবোৰ গোটেই প্ৰেংকে চলি থাকে তেখেতলোকৰ মূৰত আৰু পৰমাদাৰ চেনেলটো সকলোতো চায়েই ভাল পেজে ডেছক্ৰিপশ্যনৰ লিংকটো দিমেই অলৰেডি তেওঁলোক যিমান পাৰে ইমান ছাপোৰ্ট কৰিব আৰু আমাৰ ভিডিঅ'টো যদি ভাল পায় শ্বেয়াৰ এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু ইয়াৰ চেনেলৰ লিংকটোতো ডেইলি থাকিবই আৰু ধন্যবাদ জয় অসম